একাপ চাউলেৰে ইমান ধুনীয়া মিঠাই হয়, আপোনালোকে ভাবিলে আচৰিত হ'ব। আপোনালোকে বাৰু এনেধৰণে বনাই খাইছেনে মোক জনাবচোন। আৰু আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকে মাত্ৰ একাপ চাউলেৰে দুটামান সামগ্ৰী দি পেলাই খুব ধুনীয়া মিঠাই বনাব পাৰিব। আৰু খাবলৈও খুব সুস্বাদু হয়, আৰু লগতে আপোনালোকে গমেই নাপাব যে এইটো চাউলে বনোৱা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে গম পালেই চাগে, এতিয়া ৰাতিপুৱা যিহেতু ৰাতিপুৱা গা পা ধুই আহিয়ে মই পাকঘৰলৈ আহিছোঁ, কাৰণ কালি ৰাতিয়ে মই চাউল একাপ তিয়াই থৈছিলোঁ। মানে সৰু বাতিৰে এবাতি বা কাপটোৰে জুখিলেও একাপেই হয়, তেনেকৈ মই তিয়াই থৈছিলোঁ। আৰু মই জহা চাউল লৈছোঁ। আপোনালোকে যদিহে জহা চাউল নলওঁ বুলি ভাবে তেতিয়া ভাত খোৱা চাউলো ল'ব পাৰে, কোনো কথা নাই। জহা চাউল ল'লে এইটো কাৰণে ভাল, জহা চাউলৰ যে যিটো গোন্ধ যে এই মিঠাইটোত মানে বনালে মানে খুব বেছি ভাল লাগে। সেইকাৰণে মই কণ জহা চাউল লৈছোঁ। কণ জহা চাউল একাপেই লৈছোঁ। আৰু চাউলখিনি মই এতিয়া এটা ফুটা থকা খৰাহীত কাঢ়ি লৈছোঁ। তাৰপিছত মই এখন কাপোৰত মেলি দিম, মানে অলপমান শুকালেই হ'ব, বহুত বেছিকৈ শুকাব নালাগে। মানে 15 মিনিটমান থ'লেই মানে চাউলৰ যিটো গাত একেবাৰে এক্সট্ৰা পানী লাগি থাকে, সেই এক্সট্ৰা পানীটো শুকালেই মানে বা নাইকিয়া হ'লেই হৈ যাব, তাতকৈ বেছিকৈ শুকাব নালাগে। এতিয়া মই এয়া চাউলখিনি ফুটা থকা খৰাহীত কাঢ়ি পেলাই এয়া দিছেনে কাপোৰখন যে মেলি থৈছিলোঁ চালনীখনৰ ওপৰত, সেই কাপোৰখনৰ ওপৰত চাউলখিনি এনেকৈ অলপ পাতলাকৈ মেলি দিম। কমেও 15 মিনিটমান সময় থ'ম। তাৰপিছত মই কি কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। এতিয়া কমেও 15-20 মিনিটমান সময় হৈ গ'ল, আৰু এতিয়া মই জুইকুৰা প্ৰথমতে ধুই লৈছোঁ। আচলতে এই ৰেচিপিটো আপোনালোকে বিহু সময়ত বনাই খাবলৈ খুব বেছি ভাল হ'ব, কাৰণ বিহু সময়ত যিহেতু প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে পিঠাগুড়ি খুন্দাই হয় বা চাউল এনেকৈ মানে চাউল তিওৱাই হয় পিঠাগুড়ি খুন্দিবৰ কাৰণে। আপোনালোকে তেনেধৰণে বনাব পাৰিব। সেইকাৰণে মই আগতীয়াকৈ দি দিছোঁ। আপোনালোকে যদিহে এতিয়া খাওঁ বুলি ক'লেও খাব পাৰিব, বা বিহু সময়ত বনাই খাওঁ বুলি ক'লেও খাব পাৰিব। এতিয়া মই প্ৰথমতে জুইকুৰা ধৰি ল'ম। এইফালে চাওক, চাউলখিনি খুব ধুনীয়াকৈ শুকাই গ'ল দিছেনে, হাতত লাগি যোৱা নাই। চাউলখিনি চুলতো মানে এক্সট্ৰা পানীটো নাইকিয়া হৈ গৈছে। আৰু এতিয়া মই কেৰাহীখন পাতি গৰম হ'লত মই 2 চামুচ ঘিউ দি দিছোঁ। এই চাউলখিনি প্ৰথমতে ঘিউত ভাজি ল'ব লাগিব, তেতিয়া মানে ইয়াৰ ফ্লেভাৰটো ইমান বেছি ভাল হয় নহয়। আপোনালোকে যেতিয়া খাব নহয় গমেই নাপাব যে এইটো চাউলৰ পৰা বনাইছে, ইমান বেছি ভাল হয়। মানে আপোনালোকে এবাৰ ট্ৰাই কৰি চালে নিশ্চয় গম পাব। এতিয়া মই চাউলখিনি দি দিলোঁ 2 চামুচমান ঘিউ দি পেলাই। এতিয়া চাউলখিনি মই ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। মানে চাউলখিনি যেতিয়া ফুটিব, তেনেকৈ আমি যে সান্দহগুড়ি খুন্দিবৰ কাৰণে চাউলখিনি প্ৰথমতে ভাজি লওঁ, এই তেনেকৈয়ে ভাজিব লাগিব। খালি ইয়াত যেনিবা অকণমান ঘিউ দি পেলাই ভাজি লৈছোঁ। এতিয়া মই এয়া ভাজি আপোনালোকক মই দেখাই যাম বাৰু। আৰু ইয়াতে মই দি দিছোঁ 2 খিলামান তেজপাত, আৰু লগতে কাজু, এলমণ্ড আৰু কেইটামান দি দিছোঁ ইলাচি, তেনেকৈ দি দিছোঁ। আৰু এইকেইটা আপোনালোকে নিদিবও পাৰে, এইকেইটা অপশ্যনেল হয়। আপোনালোকে নিদিওঁ বুলি ক'লে নিদিবও পাৰে, যদি ঘৰত আছে দিব পাৰে, নিদিওঁ বুলি ক'লে নিদিব পাৰে। মোৰ আছিলে কাৰণে দি দিছোঁ। আৰু বাদাম দি দিলে মানে বাদামৰ টেষ্টটো এই মিঠাইটোত আহিলে বেছি ভাল লাগে, সেইকাৰণে মই দি দিছোঁ। আৰু ভাজি দেখিছে নহয় চাউলখিনি কেনেধৰণে ৰঙচুৱা কৰি দিলোঁ। আৰু প্ৰত্যেকটো চাউলেই মানে ফুটি খুব ধুনীয়াকৈ মুড়ি নিচিনা হৈ গৈছে, মানে তেনেকুৱা পৰ্যায়ত ৰাখিব লাগিব। তাৰপিছত এতিয়া মই এই চাউলখিনি নমাই পেলাই ঠাণ্ডা হোৱালৈকে ৰাখিম, তাৰপিছত মই পিচি আনিম। এতিয়া এই চাউলখিনি ঠাণ্ডা হৈ গ'ল, আৰু ঠাণ্ডা হৈ যোৱাৰ লগে লগে মই মিক্সি বাতি এটাত লৈ পেলাই পিচি দিছোঁ। আৰু এই যে তেজপাতখিনি দিছিলোঁ, এই তেজপাতখিনিও কিন্তু এই মিক্সি বাতিটোত পিচি ল'ব, তেতিয়া ইয়াৰ ফ্লেভাৰটো বহুত বেছি ভাল হয়। মই তেজপাতখিনিও দি দিছোঁ লগতে।
এইফালে মই পিচি অনাৰ পিছত দেখিছেনে মই চামুচখনে দেখাই দিছোঁ অকণমান যদি দৰদৰীয়া হৈ থাকে নহয় এই মিঠাইটোত বেছি ভাল হ'ব মানে দানা দানা হৈ যাব মিঠাইটো বনালে আৰু একেবাৰে পাউডাৰকৈ নিপিচিব অকণমান টুকুৰা টুকুৰকৈ যদি দানা দানা হৈ থাকে তেতিয়া ভালহে হ'ব মানে তেনেধৰণেই পিচিব আৰু ইয়াতে মই সম্পূৰ্ণ এক বাতি চেনি নাই দিয়া অলপমান কম দিছোঁ আৰু সম পৰিমাণে পানী দি দিছোঁ আপোনালোকে চেনি যদি বেছি খায় তেতিয়াহ'লে এবাতি চেনি দিব পাৰে মানে আমি চেনি পৰিমাণটো অকণ কম খাওঁ সেইকাৰণে তেনেকৈ দিছোঁ আপোনালোকে এবাতি চেনি দি দিব পাৰে আৰু সম পৰিমাণে পানী দিব আৰু ইয়াতে খালি মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ কালাৰটোৰ কাৰণে আপোনালোকে ইয়াত ফুড কালাৰ ব্যৱহাৰ নকৰোঁ বুলি ক'লেও নকৰিব পাৰে মই এইটো অপশ্যনেল হয় মই আচলতে কৰোঁ বুলিহে কৈছোঁ কাৰণ কালাৰটো ধুনীয়া হ'বৰ কাৰণে কৰিছোঁ আৰু এতিয়া মই অকণমান চুই চাইছোঁ দেখিছেনে হাতেৰে যেতিয়া এনেকৈ টিপিলে এডাল তার হৈ যায় সেইটো সময়তে আপোনালোকে এই যিখিনি গুড়া চাউলৰ সেই গুড়াখিনি দি দিব আৰু গুড়াখিনি দি দিয়াৰ পিছত একদম সঘনে লৰাই দিব যাতে ইয়াত কোনো ধৰণৰ গুটি নাবান্ধে এনেকৈ লৰাই থাকিব একেৰাহে আৰু লৰোৱাৰ পিছত যেতিয়া অকণমান মানে ডাঠ হ'বলৈ ধৰে তেতিয়া ইয়াতে অকণমান গাখীৰ ব্যৱহাৰ কৰিব অকণকৈ গাখীৰ ব্যৱহাৰ কৰিব মই এয়া লৈছোঁ গাখীৰ আমুল তাজাৰ যে যিটো 16 টকীয়া পেকেটটো যে লিকুইডৰ সেইটো লৈছোঁ আৰু সিমানমান ল'লেই হ'ব আৰু তাতকৈ যদি অকণমান বেছি লাগে তেতিয়াহ'লে আপোনালোকে দিব পাৰে মই সেই গাখীৰে অকণমান গৰমাই লৈছোঁ আৰু কেঁচাই দিলে ফাটি যাব পাৰে সেইকাৰণে গৰমাই ল'ব গাখীৰটো তাৰপিছত এতিয়া অকণকৈ এনেকৈ মিলাই যাব ইয়াতে আৰু এষাৰ কথা ক'বলৈ পাহৰিলোঁ মই যিহেতু চেনিত বনাইছোঁ আপোনালোকে ইয়াত গুড়তো বনাব পাৰে সেইকাৰণে আপোনালোকে গুড় ব্যৱহাৰো কৰিব পাৰে আৰু ইয়াতে মই আধা কাপ দি দিছোঁ পাউডাৰ গাখীৰ আৰু আধা কাপ দি দিছোঁ শুকান নাৰিকলৰ গুড়ি এইটো একেবাৰে অপশ্যনেল হয় আপোনালোকে নিদো বুলি ক'লে নিদিবও পাৰে আৰু এইখিনি যদি আপোনালোকে দিয়াৰ পিছত একেৰাহে লৰাই থাকিব একদম ডাঠ হোৱালৈকে আৰু নিদিলেও একেৰাহে লৰাই থাকিব ডাঠ হোৱালৈকে আপোনালোকে যদিহে পাৰে পাউডাৰ গাখীৰটো দিব পাৰে যদি নাৰিকলৰ গুড়ি নিদো বুলি ভাবে পাউডাৰ গাখীৰটো দিলে যেনিবা মিঠাইৰ টেষ্টটো অকণ ভাল হয় আৰু নিদো বুলি ক'লেও নিদিব পাৰে তেতিয়াও বেয়া নহয় খাবলৈ আৰু এয়া মই লৰাই একেবাৰে ডাঠ কৰি দিলোঁ ডাঠ কৰাৰ পিছত মই এটা কেক টিন লৈছোঁ কেক টিন লোৱাৰ পিছত তলতে এখন কাগজ পাৰি দিছোঁ আৰু অকণমান ঘিউ সানি লৈছোঁ এইফালে ঘিউ সানি লোৱাৰ পাছত লগালগ এই পেষ্টখিনি মই ইয়াত দি পেলাই খুব ধুনীয়াকৈ ছেট কৰি ল'ম মিঠাইটো বনাওঁতে আপোনালোকে কিন্তু কোনো ধৰণৰ ৰিফাইন তেল ব্যৱহাৰ নকৰিব কেক টিনটো সানোতেও ৰিফাইন তেল ব্যৱহাৰ নকৰিব ঘিউহে ব্যৱহাৰ কৰিব কাৰণ এই মিঠাইটো ঘিউ ফ্লেভাৰটোহে বেছি ভাল লাগে ৰিফাইন তেলৰ ফ্লেভাৰটো ইমান বেছি ভাল নালাগে কিয়নো বহুতে কেক টিনটোত মানে সানোতে ৰিফাইন তেল সানি দিয়ে ৰিফাইন তেল কিন্তু কেতিয়াও ব্যৱহাৰ নকৰিব এই মিঠাইটোত আৰু যেতিয়া আপোনালোকে বনাব নহয় নিজে গম নাপাব যে এইটো যে চাউলৰ পৰা বনাইছে বহুত বেছি ভাল হয় সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আচলতে মই এই মিঠাইটো বনাই থাকোঁ আৰু মোৰ চেনেলত আগত দিছোঁ মানে এই মিঠাইটো বনাই পেলাই খাই বেছি ভাল পাইছে ৰাইজে বহুত মৰম দিছে সেই ভিডিঅ'টোত আকৌ দিছোঁ যাতে যিহেতু মোৰ চেনেলত বহুত নতুন ভিউৱাৰ্ছ আহি আছে চাবৰ কাৰণে তেওঁলোকে যিহেতু দেখা নাই কাৰণ সেইকাৰণে মই এইটো দিছোঁ মিঠাই পেষ্টখিনি ছেট কৰি পেলাই কমেও আধা ঘণ্টামান মই ৰাখি থ'লোঁ আধা ঘণ্টামান ৰখাৰ পিছত এয়া মই আপোনালোকক দেখাইছোঁ এইটো মিঠাই কেক টিন আপোনালোকে যদি সোনকালে মানে বিচাৰে তেতিয়াহ'লে ফ্ৰিজত ৰাখিব পাৰে বা সময় থাকিলে আপোনালোকে এঘণ্টা বা আধা ঘণ্টা ৰাখি থ'ব পাৰে আৰু খুব ধুনীয়াকৈ ছেটেই হৈ যায় ঠাণ্ডা হৈ যোৱাৰ লগে লগে আৰু মই এতিয়া দেখাম বাৰু কেক টিনটো উভতাই এয়া আছোঁ খুব ধুনীয়াকৈ ৰেখায়ো আহিলে আৰু এতিয়া মই কাটি দেখাম আপোনালোকে যিটো চাইজত কাটিব বিচাৰে আপোনালোকে কাটিব পাৰে আৰু মই মোৰ চাইজতে কাটি লৈছোঁ মই যেনেকৈ কাটিম আৰু টুকুৰা টুকুৰকৈ সৰু পিচকৈ আৰু মই এইফালে সৰু পিচকৈ কাটি লৈছোঁ হোটেলত যেনেকৈ পিচবোৰ আহে যে তেনেকৈ মই কাটি লৈছোঁ আপোনালোকে বিচাৰিলে কাঁহীত মেলি পেলাই বৰফি আকাৰতো কাটিব পাৰে বা কেকৰ আকাৰতো কাটিব পাৰে তেনেকৈ আপোনালোকে কাটিব পাৰে আৰু পিচবোৰ চাওকচোন কিমান ধুনীয়া হৈছে আৰু খাবলৈও তেনেকৈয়ে খুব সোৱাদ হয় আৰু আপোনালোকে এবাৰ যদি বনাই খায় নিশ্চয় গম পাব আৰু এই চাউলৰ মিঠাইটো বনাই পেলাই আলহী দুলহীকো পৰিৱেশন কৰাব পাৰে বহুত বেছি ভাল পাব খাই পেলাই
মিঠাইটো দেখিবলৈ ভাল হ'বৰ কাৰণে ওপৰতে মই অকণমান শুকান নাৰিকলৰ গুড়ি ছটিয়াই দিছোঁ আৰু আপোনালোকে যদিহে বিচাৰে ইয়াত বাদামৰ ওপৰত এনেকৈ সজাই দিব পাৰে, বাদাম সৰু সৰুকৈ কাটি পেলাই। মই অকণমান শুকান নাৰিকলৰ গুড়ি আছিলে কাৰণে এনেকৈ ছটিয়াই দিছোঁ আৰু দেখিবৰ কাৰণে। বা আপোনালোকে চেনি গুড়ি কৰি পেলাই তাৰ ওপৰত গুড়া চেনিও এনেকৈ অকণমান চালনীত লৈ পেলাই বা চেকনিত লৈ পেলাই এনেকৈ ছটিয়াই দিব পাৰে। বহুত বেছি ভাল হ'ব দেখিবলৈ আৰু খাবলৈও খুব বেছি ভাল লাগিব। আৰু এডোখৰ মই আপোনালোকক ভাঙি দেখাইছোঁ, চাওক খুব ধুনীয়া হৈছে আৰু দানা দানা হৈ গৈছে মিঠাইটো, মানে বহুত বেছি ভাল হৈছিলে খাবলৈ। সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। শেষত মিঠাই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।